মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ত্ৰিভুজৰ কালি, হয়নে? এইটো আলোচনা কৰিম যে ত্ৰিভুজ যিকোনো ধৰণৰ ত্ৰিভুজ হ'ব পাৰে। সেই ত্ৰিভুজখনৰ আমি জাষ্ট কি জানিব লাগে, লম্বটো জানিব লাগে, মানে উন্নতি জানিব লাগে, আৰু সেইটোৰ ভূমি জানিব লাগে। এই দুটা বস্তু যদি আমি গম পাওঁ, তেতিয়াহ'লে সেই ত্ৰিভুজখনৰ যিটো কালি মানে এই আপোনাৰ এই যে সারফেস ভিতৰৰ যিমানখিনি এৰিয়া, ভিতৰৰ যিমানখিনি পৃষ্ঠ, এইখিনি কি বুলি কোৱা হয়? ত্ৰিভুজৰ কালি বুলি কোৱা। তো ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো নিশ্চয় তোমালোকৰ মনত আছে যে ত্ৰিভুজৰ কালি, হয়নে? ত্ৰিভুজৰ কালি, ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো কি আছিলে? হাফ ইনটু ভূমি ইনটু উন্নতি, হয়নে? এইটো এই ফৰ্মুলাটোৰ জৰিয়তে আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰো। কেনেকে উলিয়াব পাৰো? সাপোজ এই ত্ৰিভুজখনৰ ধৰা উন্নতিখন 4 সেন্টিমিটাৰ আৰু ভূমিটো 3 সেন্টিমিটাৰ, তেতিয়াহ'লে ত্ৰিভুজ এ বি চিৰ কালিটো কি হ'ব, হয়নে? তেতিয়াহ'লে হাফ ইনটু ভূমিৰ ঠাইত কিমান? 3 ইনটু উন্নতিৰ ঠাইত কিমান? 4। তো এইটো কেনেকুৱা হ'ব? এই 2 আৰু 4ৰে কাটিলে কিমান হ'ব? 2 থাকে কিমান? 1 ইনটু 3 ইনটু 2, অৰ্থাৎ 2 3 গুণ 6, আৰু 6 লগত 1 পূৰণ কৰিলে 6। এইটো কিহত আছে? সেন্টিমিটাৰ আছে, সেন্টিমিটাৰ স্কয়াৰত লিখিব লাগিব। সো এনেকে আমি যিকোনো ত্ৰিভুজৰ আমি কালি উলিয়াব পাৰিম। আৰু এটা এক্সাম্পল যদি আমি লওঁ, যে এখন ত্ৰিভুজৰ ভূমি, সাপোজ ভূমি ধৰক 8 সেন্টিমিটাৰ, ভূমি অর্থাৎ বেস, ভূমি আৰু উন্নতি হল ধৰক 10 সেন্টিমিটার, তেতিয়াহ'লে এই ত্ৰিভুজখনৰ কালি কিমান হ'ব? তেতিয়াহ'লে আমি সেই ত্ৰিভুজখনৰ কালিৰ ফৰ্মুলা জানিব লাগিব, হাফ ইনটু ভূমি কিমান? 8 সেন্টিমিটার, উন্নতি কিমান? 10 সেন্টিমিটার, হয়নে? 2ৰে 8 কাটিলে কিমান? 4, তো 1 ইনটু 4 ইনটু 10, 4 10 গুণ কিমান? 40, আৰু 41 সেন্টিমিটার স্কয়ার। সো এনেকে আমি ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো দি আমি কি কৰিব পাৰো? যিকোনো ত্ৰিভুজৰ আমি কালি উলিয়াব পাৰো। কিন্তু কেতিয়াবা কি হয় যে তোমাক কালিটো দিয়া থাকিব, মানে কালিটো দিয়া থাকিব, কিন্তু সেই ত্ৰিভুজখনৰ আমাক বাহু নাইবা ভূমি নাইবা উন্নতি কেতিয়াবা উলিয়াব দিয়ে। সেইটো আমি কেনেকে উলিয়াম? সেইটো উলিয়াৰো একে নিয়ম, এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। সেই ফৰ্মুলাটো হৈছে, ধৰক এখন ত্ৰিভুজৰ এইটোৱে মই এক্সাম্পল দেখুৱাইছো, যে এখন ত্ৰিভুজৰ কালি মানে 40 বর্গ সেন্টিমিটার, আৰু ভূমি হল 8 সেন্টিমিটার। কিন্তু এই ত্রিভুজখনৰ উন্নতি কিমান হ'ব? ঠিক আছে, এই ত্ৰিভুজটোত চোৱা কি দিয়া আছে? ত্ৰিভুজৰ কালি। প্ৰথমত আমি ত্ৰিভুজৰ কালি কি দিয়া আছে? 40 সেন্টিমিটার স্কয়ার। তার পিছত কি দিয়া আছে? ভূমি দিয়া আছে, ভূমি কিমান?
সেন্টিমিটাৰ। এতিয়া এইটোৰ আমি কি উলিয়াব লাগে, উন্নতি উলিয়াব লাগে। উন্নতি এইটো আমি কেনেকে উলিয়াম, সেম আগৰ ফৰ্মুলাটোৱে আমি জাষ্ট আমাক লিখিব লাগিব যে ত্ৰিভুজৰ কালি কিমান আছে 40, ত্ৰিভুজৰ কালি সমান সমান হাফ ইনটু ভূমি, ভূমি কিমান 8 সেন্টিমিটাৰ। উন্নতিটো নাই, আমাক উন্নতিটো উলিয়াব দিছে, ইয়াৰ পৰা উন্নতিটো উলিয়াই দিলে হ'ল। এতিয়া এই দুইটো যদি লেফট সাইডত অনা হয় কি হ'ব, এইফালে হৰণ হৈ আছে, এইফালে আহি পূৰণ হ'ব, আৰু এইটো পূৰণ আছে এইফালত আহিলে হৰণ হ'ব, এইফালে কি থাকিল ৰাইট সাইডত উন্নতি, মানে 5 আৰু তো লিখিত ভুল হৈছিল, উন্নতি এইটো অৰ্থাৎ 10। তেনেকে ওলট পালট দিয়া থাকিব, কেতিয়াবা কালি দিয়া থাকিব, কেতিয়াবা ভূমি লম্ব উন্নতি দুটাই দিয়া থাকিব, কালি উলিয়াব লাগে। মুঠতে এই ফৰ্মুলাটো আমি জানিলে গোটেইবিলাক আমি সমাধান কৰিব পাৰো।